উইমেন ৰিজাৰ্ভেশ্যন বিল 2023 এই বিধেয়কৰ মূল উদ্দেশ্য আছিল লোকসভা আৰু ৰাজ্যৰ বিধানসভাসমূহত মহিলাসকলৰ বাবে 33% 1/3 আসন সংৰক্ষণ নিশ্চিত কৰা। বছৰ বছৰ ধৰি ভাৰতীয় ৰাজনীতিত মহিলাসকলৰ ৰিপ্ৰেজেণ্টেশ্যন বঢ়োৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছিল। যদিও মহিলাসকলে সমাজৰ সকলো ক্ষেত্ৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু এই পৰিস্থিতি সলনি কৰাৰ উদ্দেশ্যে 2023 চনৰ ছেপ্টেম্বৰ মাহত কেন্দ্ৰীয় চৰকাৰে পাৰ্লিয়ামেণ্টত এই বিধেয়কখন উত্থাপন কৰে। প্ৰথমে এই বিধেয়কখন লোকসভাত গৃহীত হয় আৰু তাৰ পিছত ৰাজ্যসভাত এই বিলখন গৃহীত হৈ নাৰী শক্তি বন্ধন অধিনিয়ম 2023 ৰূপে আইনত পৰিণত হয়। এই আইনৰ মতে লোকসভাৰ মূল চিটৰ 33% মহিলাসকলৰ বাবে সংৰক্ষিত হ'ব। দ্বিতীয়তে ৰাজ্যৰ বিধানসভাসমূহত মহিলাসকলৰ বাবে মুঠ চিটৰ 33% সংৰক্ষিত হ'ব আৰু ST/SC যি ৰিজাৰ্ভেশ্যন থাকে তাতেও মহিলাসকলৰ বাবে 33% ৰিজাৰ্ভ থাকিব। ইয়াৰ ফলত অধিক সংখ্যক মহিলাই আইন সভাত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব আৰু পলিচি মেকিঙত মহিলাসকলে অধিক শক্তিশালী ৰূপে তেওঁলোকৰ মতামত ৰাখিব পাৰিব। কিন্তু মন কৰিবলগীয়া কথা যে এই আইনমতে এই সংৰক্ষণ মানে ৰিজাৰ্ভেশ্যনখিনি পৰৱৰ্তী সেন্সাছ আৰু ডেলিমিটেশ্যনৰ পিছতহে কাৰ্যকৰী হ'ব। তাৰ মানে এই বিলখন গৃহীত হৈছে যদিও কিছু প্ৰশাসনিক কাৰ্যপদ্ধতিৰ ওপৰতহে নিৰ্ভৰশীল। এতিয়া আহোগৈ ডেলিমিটেশ্যন বিল 2026লৈ। যোৱা 16 এপ্ৰিলত ভাৰত চৰকাৰে পাৰ্লিয়ামেণ্টৰ এটা স্পেচিয়েল ছেছন কল কৰিছিল য'ত তিনিটা মূলত বিল উপস্থাপন কৰিছিল। প্ৰথমখন বিল আছিল 131st কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিল 2026, দ্বিতীয়খন আছিল দ্য ডেলিমিটেশ্যন বিল 2026 আৰু তৃতীয়খন আছিল দ্য ইউনিয়ন টেৰিটৰিজ লজ এমেণ্ডমেণ্ট বিল 2026। এই তিনিটা বিলৰ ভিতৰতে মূলত গুৰুত্বপূৰ্ণ হৈছে দ্য ডেলিমিটেশ্যন বিল 2026। যোৱা ভিডিঅ'ত আমি গম পাইছিলোঁ যে 1976ৰ পৰাই ডেলিমিটেশ্যনৰ যিটো প্ৰক্ৰিয়া আছিল সেইটো ফ্ৰিজ কৰি থোৱা হৈছিল 2001 লৈকে আৰু 2001ৰ পৰা 2026 লৈকে স্থগিত কৰি থোৱা হৈছিল। তাৰ মানে আমি এয়াই বুজিব পাৰোঁ যে 2026ৰ পিছত নতুন জনগণনা হ'ব, সেন্সাছ হ'ব আৰু তাৰ পিছতে নতুন এটা ডেলিমিটেশ্যন প্ৰক্ৰিয়া হ'ব লাগে আৰু অলৰেডি সেন্সাছ আৰম্ভ হৈছে আৰু ডেলিমিটেশ্যনো হ'ব যদিহে 1976 আৰু 2001ৰ দৰে এগেইন ডেলিমিটেশ্যন প্ৰচেছটো ফ্ৰিজ হৈ নাযায়। এতিয়া জানো আহক কি এই ডেলিমিটেশ্যন বিল 2026। যিহেতু ডেলিমিটেশ্যন ফ্ৰিজ কৰা আছিল 2026 লৈকে, কেন্দ্ৰত যাৰে চৰকাৰ নাথাকক কিয় এই বিলখন আনিলেহেঁতেন। কিন্তু কি ধৰণে আনিলেহেঁতেন আৰু এই বিলে কি ধৰণে আনিছে সেইখিনি আমি এতিয়া জানিবলৈ চেষ্টা কৰিম। 1976ত এই ডেলিমিটেশ্যনখিনি ফ্ৰিজ কৰা হৈছিল, অপ'জ কৰা হৈছিল, সাউথ ইণ্ডিয়ান ষ্টেটে কৰিছিল। কাৰণ জনসংখ্যাৰ ভিত্তিত যদি ডেলিমিটেশ্যন কৰা হয় তেনেহ'লে তেওঁলোকৰ লগত জাতি কৰা হয়, তেওঁলোকৰ ৰিপ্ৰেজেণ্টেশ্যন কমি যায়। 2001তো ছেম প্ৰচিডিঅ'ৰ আছিল আৰু এই বিলি যিখন বিল আনিছে তাত উল্লেখ কৰা হৈছে যে নৰ্দাৰ্ণ ষ্টেটছত 150-160% পপুলেশ্যন গ্ৰোথ হৈছে আৰু ইন কম্পেৰিজন টু সাউথ ইণ্ডিয়ান ষ্টেটবিলাকত কিছুমানত 80% গ্ৰোথ, কিছুমানত 60% গ্ৰোথ। তো য'ত বেলেঞ্চ ষ্ট্ৰাকচাৰত যদি চবকে ন্যায় দিব লগা হয়, কেন্দ্ৰ চৰকাৰে ভাবিছে যে আমি সাউথাৰ্ণ ষ্টেট বা অল ইণ্ডিয়াত যাৰ সকলোতকৈ কম পপুলেশ্যন গ্ৰোথ হৈছে যেনেকৈ কেৰেলাৰ পপুলেশ্যন গ্ৰোথ হৈছে অনলি 60%। তো 60%ৰ টেম্পলেটক ধৰি পেলাই এইবাৰ ডেলিমিটেশ্যনৰ যিটো সংখ্যা দিয়া হৈছে সেই সংখ্যাটোক লৈ কিনে এই বিলখন উপস্থাপন কৰিছিল, য'ত কেৰেলাক টেম্পলেট হিচাপে ধৰি সমগ্ৰ ভাৰতবৰ্ষতে যিমান ষ্টেট আছে 50% গ্ৰোথ কৰাৰ মানে কেন্দ্ৰীয় চৰকাৰে এই বিলখনত ধৰি লৈছে। যেনেকুৱা ইউপিত আছিল 80, তো 80ৰ পৰা হ'বগৈ 120, মহাৰাষ্ট্ৰত আছিল 48 হ'বগৈ 72, বিহাৰত আছিল 43 হ'বগৈ 61, আনহাতে সাউথ ইণ্ডিয়ান ষ্টেটছ তামিলনাডুত 39ৰ পৰা 59, অন্ধ্ৰপ্ৰদেশ 25 to 38 আৰু কেৰেলা 20 to 30। যদিও টেম্পলেটটো কেৰেলাত ধৰিছে দ্য লোৱেষ্ট য'ত মানে পপুলেশ্যন গ্ৰোথ হৈছে, তথাপিও সাউথ ইণ্ডিয়ান ষ্টেটছৰ 2ৰ পৰা 3% ৰিপ্ৰেজেণ্টেশ্যন কমি আছে। আনহাতে নৰ্দাৰ্ণ ষ্টেটছত 4 to 5%, কিছুমানত 7%, 8% লৈকে তেওঁলোকৰ ৰিপ্ৰেজেণ্টেশ্যন বাঢ়ি গৈ আছে। প্ৰব্লেমটো 1976 আৰু 2001ৰ দৰে ছেম, কিন্তু লক্ষণীয় বিষয় যে এই বিলখন ডেলিমিটেশ্যন বিল এইটোক উমেন ৰিজাৰ্ভেশ্যন এক্টৰ লগত লিংক কৰা হৈ আছে আৰু গভমেণ্টেও এই বিলখন আনিছে উমেন ৰিজাৰ্ভেশ্যন যিটো এক্ট আছে এইটোক ইমপ্লিমেণ্ট কৰিবৰ বাবে। যাক ইমপ্লিমেণ্ট কৰাৰ বাবে ডেলিমিটেশ্যনৰ দৰকাৰ আছে সেইটো আইনতে লিখা আছে। তো এইখিনি আছিল মূলত উমেন ৰিজাৰ্ভেশ্যন এক্ট আৰু ডেলিমিটেশ্যন বিল 2026। এটা বহুত তৰ্ক বিতৰ্ক আছে, গভমেণ্টে কিয় ইমান তাড়াহুড়াকৈ আনিলে, আগতে কিয় নানিলে, 24ত কিয় ইমপ্লিমেণ্ট নকৰিলে, উমেন ৰিজাৰ্ভেশ্যন এক্টখন 29ত কিয় কৰি আছে, অপজিশ্যনে কিয় ছাপোৰ্ট নকৰিলে, গভমেণ্টে পাৱাৰত থকা সত্ত্বেও কিহৰ কাৰণে এই বিলখন পাছ নহ'ল, কিয় মেজৰিটি নাপালে, কি চিম্পল মেজৰিটি, কি স্পেচিয়েল মেজৰিটি, কিহৰ কাৰণে মেজৰিটি থকাতেও গভমেণ্টে এই বিলখন পাছ কৰিব নোৱাৰে, আমি অহা ভিডিঅ'ত জানিম। আৰু তেতিয়ালৈকে ভিডিঅ'ত যদি এনেকুৱা কিবা পইণ্ট থাকে য'ত মই মিছ কৰি গৈছোঁ আপোনালোকে কমেণ্টত জনাব। ভাল লাগিলে লাইক কৰিব,
কিছু যদি তৰ্ক থাকে কমেণ্টত জনাব আৰু যদি আপুনি ভাবে যে এই ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আমাৰ সাধাৰণ ৰাইজে জানিব লাগে দেন এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।